নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ভেচলিনৰ বিভিন্ন ধৰণৰ উপকাৰিতাৰ সম্বন্ধে ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা আইকনটোত ক্লিক কৰি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে। আপোনালোকে নিশ্চয় ভেচলিন ইউজ কৰিছে। বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া ছালবোৰ শুকাই যায়, তেতিয়া ছালৰ মসৃণতা ঘূৰাই আনিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু ভেচলিনৰ ইয়াৰ উপৰিও আৰু বহুত গুণ আছে, যি আপোনালোকে হয়তো নাজানে। সেয়েহে আজি মই আপোনালোকৰ আগত এই বিষয়ে শ্বেয়াৰ কৰিব লৈছোঁ। প্ৰথমে আপুনি ভেচলিন চকুৰ চেলাউৰি বঢ়াবলৈও বা ডাঠ কৰিবলৈও ইউজ কৰিব পাৰে। এতিয়া কেনেকৈ ইউজ কৰিব মই কৈ আছোঁ। প্ৰথমে 1 চামুচ ভেচলিন এটা বাটিত লৈ ল'ব আৰু তাত নেমুৰ ৰস ভালদৰে মিহলি কৰি ল'ব। তাৰ পাছত ৰাতি শুবলৈ যোৱাৰ আগতে অলপ কটনত ভেচলিনখিনি লগাই লৈ চেলাউৰিত লগাই থ'ব। এনেদৰে 10 দিনমান কৰিলে আপুনি দেখিব যে আপোনাৰ চেলাউৰি আগতকৈ যথেষ্ট ডাঠ হৈ গৈছে। ইয়াৰ পিছত ভেচলিন চকুৰ গুৰিত হোৱা ডাৰ্ক চাৰ্কেল মানে চকুৰ গুৰিৰ ক'লা পৰা নাইকিয়া কৰিবলৈও ইউজ কৰিব পাৰে। ইয়াৰ বাবে 1 চামুচ ভেচলিন লৈ তাত অলপ অলিভ অইল দি ভালদৰে মিক্স কৰিব। তাৰ পাছত চকুৰ তলত ফেচ পেক যেনেকৈ লগাই তেনেকৈয়ে লগাই 1 ঘণ্টামান থৈ দিব। তাৰ পাছত গৰম পানীৰে মুখখন ধুই দিব। এনেকুৱা কৰিলে 7 দিনৰ ভিতৰতে আপোনাৰ চকুৰ গুৰিৰ ক'লা পৰা নাইকিয়া হোৱা দেখা যাব। ইয়াৰ পিছত আমি আহিছোঁ চুলিৰ কাৰণে ভেচলিন কেনেদৰে ইউজ কৰিব পাৰি। ঠাণ্ডা দিনত চুলি শুকাই যায় আৰু সেইবাবে চুলিৰ আগবোৰো ফাটি যায়। তাৰ কাৰণে আপুনি ভেচলিন অলপ হাতত লৈ ভালদৰে মোহাৰি ল'ব আৰু চুলিৰ আগত সানি দিব। এনে কৰিলে চুলিৰ শুকান ভাৱ নোহোৱা হ'ব আৰু চুলিৰ আগ ফটা ভাল হোৱাটো সহায় কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আশা কৰোঁ আগলৈও এনেদৰে দি থাকিম আপোনালোকৰ মৰম চেনেহ পালে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই এণ্ড টেক কেয়াৰ।